কি হালে তোমাৰ কিবা কাম কৰিবলগীয়া আছিলে নি একো কাম কৰিবলগীয়া নাই চাহ অকমানকে বনাও নহবা নাখাওঁ চাহ মই আৰু ইমান যে তেল মাৰিছো কেলে মোক আজি কিবা কৰি আহিলি নে কিবা হ'ল অ মা নহয় মানে মোৰ লগৰ ছোৱালী দুজনী আহিম বুলি কৈছিলে কি তুমি মাংস অকণকে আনাগেচোন যোৱা না মা আইও মাৰ মোৰটোকে খোৱাবি তই কিহৰ লগৰ ছোৱালী আহিব লাগে ক'ৰ পৰা আহিব এতিয়া নহ'লে মেৰিগোল্ড বিস্কুট দুটাহে আছে পা সেইবোৰকে খোৱাবি নিমখ দি পেলাই চাহ কি খুৱাবলৈ আহিছে একেবাৰে মিঠাই চাহ আনি খুৱাব লাগে বিস্কুট আনি পেলাই খুৱাব লাগে কৈ লগৰ ছোৱালী আহিব নাই চেনি অকণমান নাই কিহৰ আকৌ আলহী আনি পেলাই আকৌ ঘৰলৈ মাতিছা লগৰ ছোৱালী ইজনী সিজনীকে কথা ক'বলৈ নাহিবি বাপে এটাই কাম কৰি ইটো সিটো বস্তু আনে একো ঘৰত বস্তু নাই এতিয়া মোৰ মূৰটোকে খুৱাবি ভাজি পেলাই একেবাৰে লানিবি লগৰ ছোৱালী চাওঁ আঁতৰ মাজনী যে বৰ কিবা পায় লগৰ ছোৱালীজনী আহিম বুলি ভাবিছে আকৌ লগৰ ছোৱালীজনীক চাহ আনি বুলি ভাবিলো মই কেনেকে কৈছে মাজনী সঁচাকে মাজনী যে একদম বেয়া পায় ইমান কথা কৈ থাকিব নালাগে বাপে লিপষ্টিক এটা ইমান দিন হ'ল আনি দিব পৰা নাই কত কালত লিপষ্টিক এটাকে লৈ আছো আহি পেলাই কেলে কানি কাটি আছো এই ছোৱালী তেনেকে নামাৰিবা লগৰ ছোৱালীকেইজনী বহুত দিন অহা নাই বোলো আহিব বোলো তুমি যেনেকেহে দাং খাই উঠিছা একদম গোটেই পৃথিৱীখনৰ বস্তু সোপাহে আনি খুৱাব লাগে তেনেকুৱা যেন পইচা লগৰ ছোৱালী আনিব নোৱাৰ কাৰণ তই দাঁত ভাঙি মইতো লগৰ ছোৱালীকেইজনী এতিয়া আহিছেহে ফোন কৰিছিলে আহিলে আহক যি খাই খাব খোৱাবি যি খা কি মোৰটো খোৱাবি একদম বুজি নাপায় মাজনী কিবা একদম বান্দাত কি কৈছে ঐ পুতুল আইও পুতুলক পালো নহয় বাটতে তহঁতি ইজনী মনে থাক কিলি পুতুলৰ নাম লৈছ বাৰু মায়ে থব ৱাই তোৰ মাৰে মানে পুতুলক ভাল পা বুলি গম নেপায় পায় মায়ে এতিয়া মোক থব সেইবোৰ নাম একদম নিষ্পত্তি নলিয়াবি বোলো আমাৰ ঘৰত এই পুতুলক আমি বাটতে পাই আহিছো তই সেই চিঠি এখন হেনো দিলে পুতুলক হেনো তই হেনো চিঠিও তই হেনো ঘূৰাই দিয়াই নাই পুতুলে কৈছে মোক নাই দিয়া দিবলৈ মানুহে পোৱা নাই গম পাৱ নে মোৰ অকণো সাহস পোৱা নাই তাই চিঠিখন দিবলৈ গম পাৱ নে আৰু পুতুলে কৈছে সেই তাই বোলে বেলেগে মনে বোলে বেলেগক ভাল পাইছে নেকি বোলে তোক আমাক আলাঙে চাবলৈ কৈছে পুতুলে লগৰ ছোৱালীকেইজনী তোৰ কথানো কেলে কমগে নকওঁ নহয় আৰু মই তাকে ভাল পাওঁনো বেলেগ ল'ৰানো কেলে ভাল পাম আকৌ হয় নে বাৰু মায়ে গম পাই নে আমি আহিম বুলি পাই মই কৈছিলো মা তহঁতক আকৌ হাঁহ এজনীকে মাৰি খুৱাবি হ'ব দে হাঁহজনী খুৱাবি আকৌ হ'ব দে হাঁহ নোখোৱালেও কিবা এটা খাবি আৰু দে মা লগৰ ছোৱালী দুজনী আহিলে মোৰ আহিছে আৰু ইমান তেটো ভালে কেলে চিঞৰি আছ চকীতে বহিব লৈছ মোৰ মূৰত বহিব নিদিয়া নহয় এইবোৰ যে আহিলে আৰু একেবাৰে আকৌ উৎপাত কৰি থাকিলে ঘৰখনত মানুহবোৰ অহা নাই কিনো কৰিছে এইজনীও গৈ ভিতৰতে সোমালেগে আহিলি ঘৰ আহিলো আপুনি এই ভাগৰ মাক নি ফাগুনি ভাগৰ কি মোক কি লগা লাগিছে আইতাক নিচিনা লাগিছে নি নাই লগা মানে আপুনি মা জীয়ৰী নাই লগা মা এই আপোনাৰ জীয়ৰী ছোৱালীগতে লাগিছে সেইকাৰণে সুধিছো একদম তাই মাকৰ গতে নকয় আকৌ হয় বা মিনতি সঁচাকে দেই ইমান কোমলীয়া হৈ আছে মানুহজনী ইমান কোমলীয়া হৈ আছে সঁচাকে বাদ বাকী পঢ়া শুনা কেনেকুৱা কৈছে নে বেলেগ বাহিৰা ধান্দা কৰি থাকা তহঁতি পঢ়া শুনা ভালেই কৈছে এইবাৰ মই ফাৰ্ষ্ট ডিভিজন পাইছো ক্লাছৰ ভিতৰত এই ছেকেণ্ড ডিভিজন পাইছে আৰু আপোনালোকৰ ছোৱালীজনী থাৰ্ড ডিভিজন পাইছে এই পঢ়াত বেয়া নি মানে বেলেগ ধান্দা কৰে নেকি আকৌ নাই তাই বেলেগ ধান্দা নাই তাই একদম নাকৰ পোনে পোনে স্কুল যায় নাকৰ পোনে পোনে আহে কোনোবাই মাতিলেও তাই ৰখি মেলি নাথাকে আকৌ ৰাস্তাত হয় নে আৰু ল'ৰা ছোৱালীও তাই লগ নকৰে হয় নে বাৰু মিনতি নকৰে আমাৰ আপোনালোকৰ গাঁৱৰ বাকী ছোৱালীকেইজনীহে ল'ৰা লগ কয় আপোনালোকৰ ছোৱালীজনী আমি তিনিজনীয়ে ল'ৰা লগ নকৰো আমাৰ ল'ৰা ধান্দা নায়েই হয় নে বাৰু কেতিয়াবা শুনো আকৌ খেলি মেলি তহঁতি আমাৰ এই পাব তহঁত দুজনীও পাবি তাই পুতুলক ভাল নাপায় নহয় তাই পুতুলক ভাল নাপায় ন পুতুল চুতুল মই এইবোৰ চিনি নাপাওঁ দেই পুতুলক যদি ভাল নাপায় ভালেই কিবা যদি খেলি মেলি হবলৈ হয় তহঁত দুজনীও পাবি তাইও পাব পুতুলৰ মই নাম একদম উলিয়াই দিম এখন ঘৰত ৰাম ৰাম মাকজনী ইমান চোকা নে আইও মুখখন ইমান চোকা কিবা বুকুখন দাম দুখে মাৰিলে পাই মাকজনী ইমান একেবাৰে জীয়েকক শাসনত ৰাখিছে সিপিনে আকৌ জীয়েকৰ আকৌ একদম 10-15টা মান আকৌ বয়ফ্ৰেণ্ড দি আছে গম পাওঁ হ'ব দে আমি ইমান এনেকুৱা বুলি জনা হলে মানে নাহিলোহেঁতেন হ'ব আমি এতিয়া খাব লাগে ই মাকজনী দেখা নাই খুৱাব তোক ভালখন খুৱাব চাবি কি খুৱাব ইমান দেৰিলৈকে চাহ অকণকে অনা নাই দেখিছা নাই মিতালী ৰশ্মি ইমান দেখিছে একদম ডিঙিটো শুকাই গৈছে চাহকণ খাই লওঁ মেৰিগোল্ড বিস্কুট আছে নি বেলেগ নাই নহয় বেলেগ বিস্কুট আমাৰ ঘৰত নাখায় মানে আগৰ পৰা মেৰিগোল্ডে খাওঁ যে সেইকাৰণে বোলো এই মেৰিগোল্ডকে দিলো আৰু বেয়া পাইছা নি আকৌ নাই পোৱা বেয়া
হ'ব দে খা আছোন চেনিও নাই আজি গম পা দে তাৰপিছত মায়ে ক'লে বোলে সেই মোৰ চুগাৰ আছে যে চেনি বোলে সেই আনিব নালাগে সেইকাৰণে বোলো সেই তিতা চাহকে দিছো আৰু খা খাব নালাগে তাই খা যি পাইছা তাকে চাহ কয় মই সেই পাছফালে হাউতকে গৈ পেলাই কাপোৰকেইটা লৈ আহোঁগে দেই তাই ফুটনি যিমান মেৰি গ'ল্ড বিস্কুট আমাৰ কুকুৰকো নোখোৱা হ'ব এতিয়া নেখা একো তাই আকৌ ভাবিব নহয় নেখাওঁ কিন্তু ইমানটো খোজকাঢ়ি আহিছো এয়া লৈ যাওঁচোন নহয় বিস্কুট নাখালি যে তই বিস্কুট মই নাখাওঁ মানে মা সেই আমাৰ মানে মেৰিগোল্ড বিস্কুট খোৱা অভ্যাস নাই নহয় আমাৰ কুকুৰকো নিদিওঁ মই মেৰিগোল্ড বিস্কুট খাবলৈ কি বিস্কুট খাওঁ তহঁতৰ ঘৰত চাহকণ ধুনীয়া বনাইছে বাৰু তই খালি তই খাব নোৱাৰিলি হ'লে নাখাওঁ মোৰ অভ্যাস নাই যে মেৰিগোল্ড বিস্কুট খোৱা এজনী হ'লে বৰ চাৰ মুখখন একেবাৰে এজনী ঐ ছোৱালী এইফালে কি হ'লনো মা ইমান চিঞৰ বাখৰ কৰি আছে ৰাতিখন তই তহঁতকেইটা কেনেকৈ শুবি আহি তহঁতকেইজনী আমি তিনিজনী একেলগে শুম বুলি ভাবিছো আকৌ একো তিনিজনী একেলগে শুব নোৱাৰ তই মোৰ লগত শুবি আৰু তেহেঁত দুজনী একেলগে শুব এজনী যে কণী মেলি ধেনী এজনী আহিছে বেমাৰী সেইজনী মস্ত সেইজনীৰ লগত শুব নোৱাৰ আৰু লেউলেও মূৰত অকণি গোটেই খজতি হ'ব সেইজনী গাতটো গোটেই লেটেৰি কেকটা তেনেকে নকবা বোলো শুনিব বৰ ডাঙৰ কথা শুব নোৱাৰ তেহেঁতৰ লগত মুঠতে তই মোৰ লগত শুব লাগিব কৈ দিছো মই কেলে বুজি নোপোৱা মা তুমি বুজি নোৱাৰ কথা নহয় লগৰ ছোৱালী ইজনী ইমান দিনৰ মূৰত আহিছে একেলগে শুম বুলি ভাবিছো আকৌ আজি আকৌ তুমিহে এইবোৰ একদম ক' বেমাৰ আছে কি কথা সেইবোৰ উলিয়াইছা আকৌ তাহাঁতি শুনিলে বা কি বুলি ভাবিব বাৰু মোৰ লগত শুবিকে মুঠতে তোৰ ৰুমলৈ ব'ল তেহেঁত দুজনী একেলগে শুব বিচনা পাৰি দিবি ব'ল শুনিছেনে মাকে জীয়েকে কিবা কাজিয়া লাগিছে নি বাৰু ইমান ৰুমত দুখ দুখ দাপ দাপ কৰিছে পাই ভয় কাজিয়া লাগিছে মই শুনোগে চোৱা বেমাৰী থাকে দেই ভয় লাগিছে পাই ঐ ছোৱালী ঐ তই মোৰ লগত শুব লাগিব ঐ ছোৱালী এইকেইজনীৰ লগত নুশুবি ঐ তোক কণ্ট্ৰলে চৰ দিম ঐ ছোৱালী অ' মিতালী আৰু ৰশ্মি তহঁতিকেইজনী ইয়াতে শু মই ধুনীয়াকে পাৰি থৈ গৈছো নহয় বিচনাখন তহঁতিজনী ইয়াতে শু মই মাৰ লগতে শুংগে দেই ইয়াৰ তিনিজনী ইয়াতে শুব পাওঁ আকৌ ইমান দিনৰ মূৰত আহিছো বেছি পাই একেলগে শুব নোৱাৰা আমি তিনিজনী একেলগে শুলে নি বিচনাখনত ঠেক নহয় তহঁতি এই গেলা গংখনত বেয়া পাবি হেৰ গাত গালি শুবলৈ বেয়া নহয় মই সেইকাৰণে মাৰ লগতে শু দেই হ'ব যা বেছি ক তই কিবা হ'ব দে আকৌ এনেও ৰাতিপুৱা লগ পাম নহয় এইকেইজনী ৰাতিপুৱা দে মাৰক কৈ পেলাই কিবা মাছ মাংস অকণ আনিবি সুদা ভাতবোৰ খুৱাইছে শুকান শুকান ৰঙালাও ভাজিবোৰ খাইছে মই বেয়া পাওঁ ৰঙালাও ভাজিয়ে ভাত খাই পেলাই ৰঙালাও ভাজিখন খুৱাইছে দাইল চাল অকণ বনাব পাৰোঁ একদম ডিঙিটোতে লাগি ধৰিছে ভাতবোৰ গম পাৱনে হ'ব দে কাইলৈ আনিম দে কাইলৈ খাবি দে মাংস অকণমান দে মই আনিম বাৰু দেই এতিয়া দুইজনী শুই থাক দেই হ'ব গম পাৱ নে সিহঁতৰ মাকজনী বেলেগ চাই আমাৰ মাহঁত আকৌ তেনেকুৱা নহয় লগৰ ছোৱালী গ'লে মানে আমাৰ মাহঁতে তেনেকুৱা নকৰে আকৌ হয়নে বাৰু ইমান চাৰ মাকজনী পা একদম মুখখন লাও পাত কচু পাত দেই পাদিলি বা বেলেগ গোন্ধাইছে গম পাৱ নে নাই পদা পা তইহে গুণ পাৱ সেইদিনাখনো সেয়া পাদিলো বুলি এনেই কলি তই স্কুলত তই যে লেতেৰা পাদ দেই তই পাদই মই কেতিয়াও নেমানো তই স্কুলত পাদি পেলাই লগাই থাক মানে নক তই পাদিছ বেলেগ গোন্ধাইছে দেই সঁচাকে না পদা পা এনেই নেবে ইয়াত তই আকৌ এনেই বদনামখন দিয় পা বেলেগ লেতেৰা পাদ না পদা মই মিছা কথানো কেলে কবা পাদিলে পাদিছো বুলি কম আৰু কি বস্তু কথাটোনো বেলেগ হয় বা ঢাকোন নথকা বস্তু যাবই তথাপিতো পাদিলে পাতিছো বুলি ক'ব লাগে ইমান লেতেৰা পাতিছ একদম 7খনমান বিলৰ মাছ মৰিব দেই না পদা ইহঁতৰ বিচনাখনে গুন্ধাইছে নেকি হয় তই নিজে পাতিছ শুই থাক দেই ইমান ৰাতিপুৱালে দেৰি হৈ গ'ল এইকেইজনী ইমান দেৰিলৈকে উঠাই নাই কিবা এটা কাপোৰ ছোৱালী কাম বন্ধা কৰিব নোৱাৰে আহি পেলাই আছে ইয়াৰ পৰা এদম খাই ঐ ছোৱালী উঠ ইমান দেৰিলৈকে মানুহকে শুই থাকে জীয়ৰী ইমান দেৰিলৈকে শুব লাগে নি কিবা এখন মাৰক কাম এখন কৰি দিব নোৱাৰ তহঁতি ঘৰতো এনেকে শুৱ নে কি কালি ইমান লোকৰ বিচনা যে টোপনি নাহিলে ঘৰত আমি সোনকালে 5টামান বজাতে উঠো ন এইবোৰ পিটিকি আছে চাগে গোটেই ৰাতিটো নাই পিটিকা কথা কৈ নাহিবি তহঁতি উঠ মুখ হাত ধুই চাহকণ খাই আহি উঠি পেলাই কাম কৰিব লাগিব এতিয়া ব'ল ইমান মাকজনী চাহ পাই আমি ঘৰত 10টা 11টালৈকে শুই থাকো আমাৰ মাহঁতে নুঠিলে এইখিনিতে মুঠো যা ইমান দেৰিলৈকে আমি নুঠোৱে সিহঁতৰ ঘৰত যে ইমান হাই খাই ইমান মাকজনী যে আমি যামগে আজি যামগে দে আৰু নাহো দে নেক্সট টাইম মই একদম নাহো সিহঁতৰ ঘৰলৈ ইমান মুখখন চোকা হয় দেই ভালকে ঠিকছে কৈ থৈ যাম ভালকে খুৱাব চুৱাব নোৱাৰে চোৱাই ইমান লেতেৰা বাৰী খোৱাব ঐ দেখা ঐ কি হ'লনো মা এইকেইজনী পঠিয়া দেই মই কৈ দিছো হ'লে একদম নপঠিয়াব হ'লে মই খেদিম আমাৰ ঘৰৰ পৰা কৈ দিছো মই তাহাঁতিনো তোমাক কি কৰিলে
এহেতি আহিছে থাকক আকৌ কি হ'বনো তুমি যে ইমান হুলস্থুল মই কৰিছা ইমান বনোৱাই কৰি খুৱাই থাকিব নোৱাৰো মানে দেই তইতো একো কামেই নকৰ এতিয়া অকল খাই দেখুৱাইছ মই এইবোৰ বনাই কৰি খুৱাই থাকিব নোৱাৰো পঠিয়াবি নহয় তও পাবি আজি খুব মইনো বা কেনেকে পঠিয়াবা মোৰ লগৰ ছোৱালী নহয় জানো তেতিয়াহ'লে মই নিজে খেদিম তেহেঁতক হ'লতো মই তোক কৈ দিছোঁ তই পঠিয়াবি তেহেঁতক হ'ব তুমি কেনেকে হেৰি কৰা কৰিবা খালি মই পঠিয়াব নোৱাৰো দেই ঐ ছোৱালীহঁত তহঁতি কি কৰি আছে সেইখিনি এই টেঙা বাৰীখন চাইছো ইমান টেঙা লাগিছে তহঁতি আজি যাবিগে আমাৰ দেহাই মই আজি তেহেঁতৰ মমায়েকৰ ঘৰলৈ যাম আজি থকাকে দুদিনমান থকাকে যাম মানে তহঁতি আজি যাবিগে আৰু ভাত পানী খাই মেলি এতিয়া দেই নহয় আমি ভাতো নাখাওঁ আমি ভাত পানী খাই যাবি আমি ভাতো নাখাওঁ আমি যাম বুলি ভাবিয়ে আছো আমি ওলাই আছো ই নাই পোৱা ইমান ভাল লাগিলে আপোনালোকৰ ঘৰত থাকি বৰ ভাল লাগিলে থাকি থাকি বেলেগ ভাল লাগিলে আমি হেৰি যাম বুলি ভাবিয়ে আছিলো সেইটো কাৰণে আমি কাপোৰ কানি পিন্ধি ৰখিয়ে আছো নহয় ভাতকেইটা খাই যাবি ভাত নাখাওঁ ভাত মানে হেৰি আপোনালোকৰ ঘৰত যেনেকে ভাতবোৰ বনাই আমি তেনেকে খোৱা অভ্যাস নাই নহয় আপোনালোকৰ সেই ভাজি চাজি তেল চেল নিদিয়ে নেকি দাইল চেল নবনাই নেকি ইমান ভাল ভাত খাই বেয়া লাগিলে আমি তেনেকে খাওঁ দেখোন আৰু আপোনালোকৰ ঘৰখনৰ মানুহবোৰ ইমান ভাল নহয় ইমান ভাল আপোনালোকৰ ঘৰত সেই যেনেকে ভাত খাই আমাৰ সেই গৰুক দানা দিওঁ ন তেনেকে আপুনি সেই তাইক কৈ দিব আমি ঘৰলৈ যাওঁগে দেই তাই কৈ থৈ যা মানে থাকিলোহেঁতেন গৰু দানা খাই থাকিবলৈ আমি থাকিব নোৱাৰো যা বহুত ভাল লাগিলে হ'ব যা এইকেইজনী